Our honorable guest of honor to the Sri Derna sir, Basumatari sir, our honorable MLA Sri Lawrence Islari sir, our honorable Srimati Pramila Brahma ma'am, and our respected Joint Director of Health Services, and also request our October mahot ami LAC level healthcare আমি এটা ক্যাম্পেইন কৰিছো মেগা হেলথকেয়ার ইয়াতে আজি আমি সমষ্টি লেভেলত আজি কোকৰাঝাৰ যেটো LAC লেভেলত আমাৰ কাৰিগাঁও মাইবং নগৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলত আমি হেলথ ক্যাম্পেইন কৰি আছো এই ক্যাম্পৰ জৰিয়তে আমি আজি প্ৰায় 3000 0 to 18 years বা 18 years and below ইয়াৰ ছাত্ৰ ছাত্ৰী সকলক আমি স্ক্ৰিনিং কৰিম ইয়াৰ ভিতৰত যেটো অলপ ক্ৰিটিক্যাল নিউৰো বা তেনেকুৱা যেটো ক্ৰিটিক্যাল 50টা বেমাৰৰ মাজত যেটো আইডেন্টিফাই হয় এই সকলক আমি স্ক্ৰিনিং কৰি আমাৰ ৰিফাৰেল চেণ্টাৰত আৰু নৱেম্বৰত আৰু এটা স্ক্ৰিনিং হ'ব ইয়াৰ পিছত আমি মেডিকেল কলেজ লেভেলত ডিসেম্বৰ মাহত আৰু এটা স্ক্ৰিনিং আমি কৰিম ইয়াৰ পিছত আমি গোটেই পেশেন্ট বিলাকক ট্ৰিটমেন্ট কৰিবৰ কাৰণে আমি আৰম্ভ কৰিম আৰু যেটো পেশেন্ট বা যেটো বেমাৰ বাহিৰত লৈ যাব লাগে হাৰ্টৰ পেশেন্ট বা বিভিন্ন যেটো আমাৰ এফিলিয়েটেড যিবোৰ হস্পিটাল আছে এই হস্পিটালবোৰত আমি দিল্লী এপোলো বা এইমছ বা আমাৰ নাৰায়ণা যেটো হস্পিটাল আছে এই হস্পিটাল বিলাকত আমি ট্ৰিটমেন্ট কৰাৰ কাৰণে আমি ব্যৱস্থাটো ল'ম তো এতিয়া প্ৰিলিমিনাৰী ষ্টেজ আজি প্ৰিলিমিনাৰী ষ্টেজ হিচাপে আমি কিমানজন ক্ৰিটিক্যাল পেশেন্ট আমি পাওঁ তেওঁলোকক আমি স্ক্ৰিনিং কৰিম আৰু প্ৰিলিমিনাৰী ট্ৰিটমেন্ট এতিয়াৰে পৰা আৰম্ভ হ'ব আৰু আমি নৱেম্বৰৰ যেটো ডিস্ট্ৰিক্ট লেভেলত আমি কৰিম তাৰ পিছত আমি স্টেট লেভেলত আমি স্ক্ৰিনিং কৰি পেলাই মানে উচ্চ চিকিৎসাৰ বাবে আমি ৰেফাৰেল কৰাৰ যে ব্যৱস্থা এই ব্যৱস্থাটো আমি কৰিম খুব সিনসিয়াৰলি এই মেলাত আহি পাইছে আৰু তেখেতসকলে নিজৰ লৰা ছোৱালী যেটো মানে লুকাই থকা বেমাৰ যেটো আমি ধৰিব নোৱাৰো এটো আমি স্ক্ৰিনিং কৰিলে ধৰা পৰিব আৰু এটো 18 বছৰ লৈকে আমি স্ক্ৰিনিংটো কৰিম ইয়াৰ পিছত যেনেকৈ ব্যৱস্থা ল'ব লাগে আমি BTC গভৰ্ণমেণ্ট হিচাপে ইয়াৰ বিহিত ব্যৱস্থাটো আমি ল'ম আৰু আজিৰ এই প্ৰগ্ৰামতে আমাৰ TB পেশেন্ট সকলক যেটো আমাৰ পেকেট খোৱা প্ৰটিনযুক্ত আদাৰ দিয়াৰ যি ব্যৱস্থা আজি প্ৰিলিমিনাৰী আমি ইয়াত দিছো আৰু যিসকলে এই পেশেন্ট সকলক খাদ্য যোগান কৰিবৰ কাৰণে ইচ্ছুক তেখেতসকলে আমাৰ ডিস্ট্রিক্ট টিবি অফিসার সকলৰ লগত যোগাযোগ কৰিলে তেওঁলোকে আমাক কন্ট্ৰিবিউট কৰিব পাৰিব আৰু দুখীয়া যেটো টিবি পেশেন্ট তেখেতসকলক খাদ্য সহায় কৰিবৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই BTC বাসী ৰাইজক কোকৰাঝাৰবাসী ৰাইজক মই অনুৰোধ কৰিছো।